মোহনো কালি গোটেই ৰাতি এই গোন্ধটো মোৰ নাকত লাগি থাকিল বে আৰু অকমান সময় ৰ ইয়াতকে ভাল গোন্ধ ওলাব এতিয়া গোন্ধ বিচাৰি থাকিব নালাগে চাবিটো বিচাৰ চাবি সেইটো কাম মই কেতিয়াও কৰিব নোৱাৰো ধৰা পৰিবলৈ হলে ফচি মৰিবি ডবল শাস্তি ডবল কোনে কৈছে সেইটো কাম কৰিলে মৰিব লাগিব বুলি মই নকৰিলেহে মৰিম ৰে ৰচোন ৰ তোক চাবিটো কেলে কোনো নথকা সুযোগ লৈ তই পলাব খুজিছ হয় ন নহয় অ মোৰ বৰকে লাগিছে ৰে কিবা এটা কৰি এখন খুলি দে না ৰচোন চাবিটো বা ক'ত থয় অ নছে চাবি হবলা ইয়াত থয় ক'ত থাকে? তাতহে থয় ঐ মোহন নাই দেখোন সেইকাৰণে মই সোনকালে নুঠো বুজিছনে ৰ না বে অলপ ধৈৰ্য ধৰ ধৈৰ্য ধৰিব লাগে মাল আহি বেক চাইডে দৰ্জাত খুন্দিয়াই আছে কি মস্তি খুন্দিয়াইছে ৰে ৰচোন বিচাৰিয়ে ফুৰিছো দেখোন অ হৰ পুলিচৰ শাস্তি বাদ দে মাল আহি বেক চাইডে দৰ্জাত যিটো খুন্দা মাৰিছে নহয় মই ত্ৰিভুৱন দেখি গৈছো তই তেৰিকা অলপ ভৰিকেইটা এনেকে মাৰি ধৰ না সেইটো পাই গলো দে লৈ আহ খুল বেগেতে এডাল কি বেছি কৈ আছ বেগেতে খুল বুলি কৈছো এ মইহে গম পাইছো বেগেতে ফুলো কেলে তেৰিকা দেৱী কেতিয়াবা উঠাই দিলে তই মহিলাখন মোৰ লগত থাকি গলি মোক খং উঠিলে কিন্তু মই জেল চেল ভাঙি ওলাই গুচি যাম কিন্তু